নমস্কাৰ কাৰবাতে লেবৰ সমুদ্ৰ হক স্বাগতম জনাই পথাৰৰ মাজৰ এই পুখুৰীৰ পাৰত মই কেৰপা কলিতা এই মাইকৰ মানে মই মাইকটো বিচাৰি নাপালো ৰাতিপুৱা এডাল কিবা লেট্ৰিনৰ পাইপ লগাই লৈ গুচি আহিছো ৰবা দে বাদ দা কেমেৰা ৰেহি কৰি থাকা হয় দৰ্শক আপোনালোকে গমেই পাইছে মই পথাৰৰ মাজৰ পুখুৰীৰ পাৰত উপস্থিত হৈছো আৰু এই পুখুৰীটোৰ যিজন মালিক আচলতে আমি তেওঁলোকৰ কথা পাতিম তেওঁনো এই পুখুৰীটোৰ পৰা এই মাছ উৎপাদন কৰি কিদৰে লাভ কৰিছে কিদৰে তেওঁ মাছ পালন কৰে এই সকলো কথাৰ জ্ঞান আপোনালোকক দিয়াৰ কাৰণে আজি মই এই কটিফাটা ৰোডত পুখুৰী পাৰত উপস্থিত হৈছো আহকচোন এই মালিক আছে দাদা অলপ ঘূৰি দিয়কচোন আমাৰ কেমেৰা আছে এইফালে হয় কাৰবাতে লেবত আপোনাক স্বাগতম জনাইছো প্ৰথমে কওক আপুনি আচলতে দাদা এই পুখুৰীটো কেনেকে খান্দিলাক আচলতে চাও ভাইটি দাদা কেমেৰা দিন কটি নিদিব মোক দি থাকক দাদা এই পুখুৰীটো আপুনি আচলতে কেনেকে খান্দিলাক আৰাম কৰি ঘূৰিয়াল আছে নেকি কিবা যাই পেলাই দিছিল এই পুখুৰীটো মোটামুটি মই 7,000 কেকৰা কেকৰা কাকৰা এই কাকৰা কাকৰা অ কাকৰা লগাইছো হয় মোটামুটি 200টা মান গাহৰি অলপ কওকচোন অ মোটামুটি 200টা মান গাহৰি গাহৰি খুৱাইছি নহয় এইটো লাগাইছো গাহৰি খানবাৰ কাৰণে গাহৰি কেকৰা আৰু গাহৰি লগ লাগি এই দুটা আছে কাল দেখছ না এইটো হ'ব পাৰে ভাইটি চ এবাৰ চ অভিজ্ঞতা দি যি হলেও হ'ব পাৰে ন মোৰ অভিজ্ঞতা ইমান হৈছে মোক কেকৰা আৰু গাহৰি দি খাল খান্দি দিব পাৰো তাকে দয়া কেনে অভিজ্ঞতা আপোনাৰো মই শিকানে ইমান ডাঙৰ খেতিয়ক তুমি শিকানে মোৰ টকা আহিছো আজি সেইটো কিন্তু আপোনাক ইমানো ডাঙৰ বুলি দেখাত নাপাওঁ বাকী দেখাত নাচবা তুমি চ খালটো চ মানে মই খালটো দেখাইছো ডলফিন যাই আছে নেকি ইফালে খালটো দেখ খালটো দেখা দেচোন এই ইফালে চ এইটো দেখিছ না এইটো এটা খাল আৰে এইটো এটা খাল দুটা খাল ভাগ হৈ তুমি অলপ পিছে চ খালটোতো আপুনি এটাও কৰিব লাগে দাদা চ খাল দুটা কৰাৰ কাৰণ আছে কাৰণটো কি হৈছে জানো না মাইকটোত কওক এই সেইটো খাল যে দেখছ তাতে আছে মতা মাছ সেইটো খালত মতা মাছ তাৰপিছত এইটো খালত মাইকী মাছ বাকী আপোনাক এটা মই মাজতে প্ৰশ্ন সুধি দিওঁ এই মতা মাছ আৰু মাইকী মাছটো আপুনি কেনেকে চিনি পায় চ মতা মাছৰ আছে দাড়ি মাইকী মাছে নিপিন্ধে শাৰী মাইকী মাছে নিপিন্ধে শাৰী সেনেকে ধৰিব পাৰি মতা আৰু মাইকী এই বাপৰে কি কথা কৈছে মতা মাছৰ আছে দাড়ি মাইকী নিপিন্ধে শাৰী সেনেকে মাছ ধৰিব পাৰি এইটো কথা মই শিক্ষা লাগিব তো সেনেহেন এতিয়া আমি মাজত এখন বেৰাও আছে আপুনি কৈছে থাকিবই দাদা মই আৰু এটা প্ৰশ্ন সুধো এই পুখুৰীটোৰ পৰা আপুনি ইনকাম কিমান মান কৰে বছৰত আহে 10-15 হাজাৰ নহয় 10-15 লাখ নেকি 10-15 কৰোৰ কি মাছ আছে না মাছৰ ভিতৰত হীৰা ওলাই আপোনাৰ অভিজ্ঞতা আপেল চুৰ হৈছে বল ভাইটি বল আপেল চুৰ বলক বলক ইমান টাকাৰ মাল আছিল কালি বেচবা নিবা খুজিছিলো দাদা এটা কথা আপুনি বেয়া হব নেকি এডাল দেখোন দেখাত কদমৰ গাছ লাগছে কি কথা কোৱা তুমি কদমৰ গাছ দেখছ আপেল আৰু কলম ক্ৰছ কৰি পেলাই মই নতুন উদ্ভিদ উৎপাদন কৰিছো আপোনাৰ অভিজ্ঞতা আমাৰ নাই না এইটো কি তাৰমানে আপেল আৰু কদমৰ মিক্স ফল নেকি এইটো মিক্স কৰি পেলাই মই কিমান কষ্ট গৈছি এখনি কৰাতে খাই চাব পাৰিম না এটা ভাইটি এটা খাই চাক এটা খাই চাওঁ নীলাকেতো চুৰে দাদা চিঙো না মই নিজে শুনাই তই খাবা দেখছো দাদাই আপোনালোকে চাই লওক এইটো আপেল আৰু কদমৰ ক্ৰছ কৰি কিনে বনোৱা এটা নতুন বিজনেছ ফল এই ফলটো মই টেষ্ট কৰি দেখুৱাম আপোনালোকক যদি ভাল পায় আপোনালোকে আহিব পাৰে ইয়াতে মই এড্ৰেছটো দি দিম আপোনালোকে এখেতৰ পৰা ডাইৰেক্ট কণ্টেক্ট কৰি কিনিব পাৰিব এই ফলটো কি ফল কৰিছে কদমৰ কেনে গুটি আপোনাৰ অভিজ্ঞতা এই কি কৰিছে কদমৰে গুটি ৰাইজ আপোনালোকে নাহিব খাবা বা তই বৰ বেহুদা হত দাদা এইটো অভিজ্ঞতাটো আপোনাৰ দেখিলো কেনে কাহ অভিজ্ঞতা বাকী আপোনাৰ কিবা বেলেগ অভিজ্ঞতা আছে যদি অভিজ্ঞতাটো বহুত আছে না দাদাই আমাৰ শিঙুৰ ডাল কি বস্তু এইটো মানে আঙ্গুৰ আৰু শিলখা দুটা ক্ৰছ কৰি পেলাই একডাল
উদ্ভিদ উৎপাদন বস্তু আপনি এগুলো ক্রসে করতে থাকে নাকি এটা নর্মেল দে, গাছটো চব হয় থাকে দর্শক বলক আমি শিঙুৰ খাব যাম এইবাৰ আপেল আৰু কদমটো খালোৱে এইবাৰ বলকচোন শিঙুৰৰ সোৱাদ লওঁ বলক এডাল এডালে দাদা এটা কথা ক'লে বেয়া হ'ব নেকি পাব এই এইটো দেখোন দেখা টানা শিলখা আন পাই শিলখা এইটো আঙ্গুৰ আৰু শিলখাৰ ক্ৰছ তুমি খাইছ এটা কিমান মিঠা পাবা চাম খাই খাইছ এটা এটা খাইছালে মিঠা পাবা এটা তাৰে- খাইছালে তিতা পাবা अरे कहना क्या चाहते हो কেইটা খাম এতিয়া এটাই খাও এটাই খ তাৰে আপেল শব্দৰে হয় নেকি হয় দে আপোনাক কৰিব আহিছা তুমি দৰ্শক আপোনালোকে চাই আছে মইতো খাইছো মোৰ যদি কিবা হয় কিন্তু এখেতসকলকে ধৰিব মিঠা নাই এই শিলখা দেখোন এইটো সেই আঙ্গুৰ বুলি শিলখা খুৱাই আপেল বুলি কদমৰ গুটি খুৱাই ক্ৰছটো আপোনাক মই এটা কথা সুধো আজি মই সুধিম এই আপোনালোকৰ এই অভিজ্ঞতা গিলা শুনি গৈছিলো ক'ৰ পৰা পাইছিলে আপুনি এইগিলা অভিজ্ঞতা এই ইউটিউবত চাইছি ইউটিউবত চাই পেলাই কৰে লাই ইউটিউবত চাইছিলো একলা বেলেগক নকব মোৰ লগত যিগিলা কলে চাওক দাদা চেষ্টা কৰি যাব লাগে শুনিবা মোক একবাৰ কৈছিল সফল হোৱাই দ্বিতীয়বাৰ হ'ম আৰু মই এটা কথা কওঁ আৰু এনেকে দ্বিতীয়বাৰ আপুনি ট্ৰাই কৰাক বাচি নাথিব এইগিলা যি বস্তু বনাই আছে আপুনি নবনাব নতুন বস্তু আপোনাৰ মাছ আমি ট্ৰাই কৰিব মাছ আপোনাক খাই যদি আপুনি বেলেগ মূল্য আপোনাক সাংবাদিকক কেনে ব্যৱহাৰ দৰ্শকসকল তো আপোনালোকে গমে পাইছে গোটাই কথা এনেহেন অভিজ্ঞতা থকা মানুহৰ পালত আপোনালোকে নকৰিব নিজে যি জানে যি নাজানে তাৰ মাজতে চলি থাকক কি হ'ব কথা? মোৰ কথাখিনি ক'লে পাতক আপোনালোকে যি জানে যি নাজানে সেয়ে কৰিব কিন্তু এনেহেন অভিজ্ঞতা থকা মূৰ্খৰ পালত নকৰিব আজিলৈকে ইমান আছিল কি কৈছা? ধন্যবাদ মই যাওঁ কি কৈছা?